নমস্কাৰ, এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। দেখিছেই সাংস্কৃতিক শোভাযাত্ৰা। আচলতে ডিমৌ মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ চলি আছে। আজি সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানসমূহ আছিল। আহক ভিডিঅ'টো সম্পূৰ্ণকৈ উপভোগ কৰোঁ। বিষয়টো কৈ দিয়া কবি। বহনক্ষম ভৱিষ্যত আমি বহনক্ষম উন্নয়ন হৈছে আমি যিখিনি প্ৰয়োজনীয় সম্পদ বা সম্পদসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰি ৰাখিব লাগে। বৰ্তমান প্ৰয়োজনসমূহ পূৰণ কৰাৰ পিছত ভৱিষ্যতৰ কাৰণে কেনেদৰে ৰক্ষা কৰিব পাৰোঁ তাৰ ৰাইজ আমাক এতিয়া সুধি আছে, একোৱে নাজানে। বিষয়টো কওক ভালকৈ কি আছিলে? আমাৰ বিষয়টো হৈছে জনগোষ্ঠীৰ সংস্কৃতিৰে সমৃদ্ধ অসম। এই বিষয়টো বুজিবলৈ হ'লে আমি পোনপ্ৰথমে বুজিব লাগিব অসমত সংস্কৃতি কিমান আছে, কি কথা, আৰু সংস্কৃতি কাক কয়, অসমৰ সংস্কৃতি কাক কয়, হয়নে? আমি এই বিষয়টোৰ লগত উপস্থাপন কৰিবলৈ যাওঁতে দহটা জনজাতিৰ লোকৰ সাজপাৰ উপস্থাপন কৰিছোঁ। ওলাইছে দেই, একদম সম্পূৰ্ণ ওলাইছে। বিষয়টোৰ বিষয়ে কৈ দিয়া তোমালোকে। কোৱা আৰু বিষয়টো কোৱা। আমাৰ বিভাগ হৈছে অসমীয়া বিভাগ আৰু আমাৰ বিষয়টো হৈছে অসমৰ পৰম্পৰাগত সাজপাৰ। সাজপাৰ তুমি কি লৈছা? মই পিন্ধিছোঁ ইছলামিক সাজপাৰ। এইটো হৈছে ইছলামিক সাজপাৰ। এইটো টুপি, মুগা, এইযোৰ পাইজামা আৰু এয়া লেডাৰ শ্বুজ। আৰু কি বিষয়টো কৈ দিয়া ভালকৈ কি আছিলে? তোমালোকৰ বিষয়টো কি? বিষয়টো আছিলে ইউনিটি ইন ডাইভাৰ্চিটি। অঁ, ইউটিউবত কোন হয় জানি? অঁ, বা বিষয়টোৰ বিষয়ে দুআষাৰ কৈ দিয়ক। বিষয়টো হৈছে কনকলতা বৰুৱা। অঁ, ছাৰহঁতে কি সুধিছিলে? আৰু তেতিয়া তাৰ বয়স কিমান আছিলে? অঁ, সেইকেইটা কথা ইয়াত ক'ব পাৰি নে এতিয়া? 17 বছৰ বয়সত অঁ, মৃত্যু হৈছিলে 22 আৰু তেওঁ ক'ত পতাকা উত্তোলন কৰিবলৈ গৈছিল আৰু কি শ্লোগান দিছিলে? বন্দে মাতৰম। বাৰু ধন্যবাদ বা। নমস্কাৰ, আমি আজি অসমৰ জনগোষ্ঠীক গোটেইখিনি দেখাইছোঁ। আমি আমাৰ 10টা জনগোষ্ঠী দেখাইছোঁ। আমি ক্ষমা প্ৰাৰ্থী, আমাৰ অসমত ইমান জনগোষ্ঠী আছে, আমি অকল 10টা দেখাবলৈ বিচাৰিছোঁ। এই কেমেৰামেন নিপেন বৰুৱাৰ সৈতে শ্ৰী কৌশিক গগৈ। নমস্কাৰ। বিষয়টো ভালদৰে কৈ দিয়া। ভাৰত মাতা কি? বিষয়টো ভালদৰে কৈ দিয়া, কি আছিলে? আমাৰ বিষয়টো হৈছে সামাজিক আন্দোলন। বৰ্তমান সময়ৰ যুৱকবৃন্দৰ মাজত আমি সামাজিক আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ অৱগত কৰিব বিচাৰিছোঁ। ৰাজনৈতিক আন্দোলন, অৰ্থনৈতিক আন্দোলন, সামাজিক আন্দোলনৰ প্ৰেক্ষাপটত আমি যিসকল আন্দোলন আছে সকলো আন্দোলন ৰাইজৰ মাজত আলোচনা কৰিব বিচাৰিছোঁ। ভাৰত মাতা কি? ভাৰত মাতা কি? জয় আই অসম। কইনাজনী দেখা আকৌ তোমাক। এই ৰুক নাই বাবা, মুখখন দেখাই দিয়া আকৌ। কইনা মুখখন দেখাই দিয়া বিতুপন। চাওঁ
ধূপ বাজি উঠে আজি নচৌদিশে গগনাৰ মাততে কি যে কিৰিলি পাৰে ৰঙালী বিহুতি পালেহি বিহু মাৰিবলৈ যাবিনে বিহুৰে তলিতে ঢোলৰে চাপৰত বিহুৱান দিবিনে আইৰে হাতৰে পিঠা লাৰু খাই ওলাইছে টঙালি মাৰি হৈ গোবিন্দাই অসমীয়াৰ গাতে আজি চোনততে নাই হুঁচৰি মাৰি বজাই হৈ গোবিন্দাই ৰাম